Hi guys, আমি এতিয়া আছো হৰগুৰি মন্দিৰৰ গেটটোত আপোনালোকক হৰগুৰি মন্দিৰৰ গেটটো দেখুৱাই দিছো চাওক এইটো হৈছে হৰগুৰি মন্দিৰৰ মেইন গেটটো চাওক তো বলক গাইস আমি হৰগুৰি মন্দিৰৰ ভিতৰলৈ যাওঁ এতিয়া আমি হৰগুৰি মন্দিৰলৈ গৈ আছো বলক এয়া আমি যাই আছো পালোৱে আৰু অলপ মানে গাড়ীসমূহ ৰখা আছে আৰু আপোনালোকে এইখন চাওক এইখন হৈছে বৰম্বৰ পাহাৰ এয়া আমি হৰগুৰি মন্দিৰ পালো এই গেটটো চাওক চাওক এয়া শিৱৰাত্ৰি পূজাৰ কাম চলি আছে আৰু আপোনালোকক আমি পুখুৰীটো দেখুৱাবলৈ গৈ আছো ইয়াতে বলক পুখুৰীটো চাই লওক বলক আপোনালোকে চাওক এই মাছবোৰ চাওক আপোনালোকে মাছ গৈছে আৰু আপোনালোকে এই ৰাজশাহীটা চাওক ধুনীয়াকৈ আছে মাছসমূহ আছে নিৰ্মিত মাছ চাওক সাঁতুৰি আছে মাছ সুৰেৰে সিক্ত কৰা নাৰিক্ত হিয়াৰ ৰচনা ধুনীয়া পৰিৱেশ আগত নাম প্ৰসংগ চলি আছে আপোনালোকক দিবলৈ চেষ্টা কৰিছো হিয়াবাহিৰ সুৰৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰৱানা প্ৰেমৰ জোপাখনা প্ৰেমৰ জোপাখনা হিয়াবাহিৰ সুৰৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰৱানা প্ৰেমৰ জোপাখনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰাণ মোৰ চকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰাণ মোৰ চকুৰ ভাষাৰ কোৱানা জোৎস্না হৃদয়ৰে হাসানা তুমি মোৰ মন জোৎস্না হৃদয়ৰে হাসানা পৰাণৰ কোলে কামনা পাহৰাই হিয়াৰ বেদনা